দোস্ত আপুনি জানেনে ডিপ্ৰেছন এনজাইটি অভাৰথিংকিং এনেকুৱা মানসিক প্ৰব্লেমত মানুহ একজনে যেতিয়া সফৰ কৰি থাকে কেনেকৈ মানুহজনে গম পায় বা মই ডিপ্ৰেছন এনজাইটিৰ নিচিনা সমস্যাত মই সফৰ কৰিছো বা মোক এটা কিবা ট্ৰিটমেন্ট লাগে এটা মোক হেল্প লাগে ভিতৰৰ পৰা যে মানুহজনে গম পায় যে মোৰ কিবা এটা হৈ আছে মোক কিবা এটা দৰকাৰ কিবা এটা কমি হৈ আছে চ' কেনেকুৱাকে গম পাব আৰু কেনেকুৱা ধৰণৰ মানুহজন কেইদিন মানে এতিয়া এনেকুৱা প্ৰব্লেম হলি মানুহে ডায়গনচিছ হ'ব পাৰে ডিপ্ৰেছন হোৱা বুলি চ' মানুহৰ যিকোনো সমস্যা হয় জীৱনটোক লৈ কেনে সেই বুলি মানুহে ডিপ্ৰেছনত যাব এনজাইটি হ'ব সেইটো একো ডাঙৰ কথা নহয় 2 দিন 3 দিন কিবা চিন্তাত কৰিব পাৰে কিবা টেনচন হ'ব পাৰে চ' 2 দিন 3 দিন কিবা টেনচন হোৱাটো মানে চিন্তা কৰাটো সেইটো সৰু সুৰা এনজাইটি মানুহৰ হয় সেইটো মানে পৰিৱৰ্তন হোৱাৰ লগে লগে আৰু প্ৰব্লেমটো সলভ হোৱাৰ লগে লগে মানুহে সেইটো প্ৰব্লেমৰ পৰা ওলাই যায় সেইটো একো ডিপ্ৰেছন বুলি নকয় চ' ডিপ্ৰেছনত মানুহ কেতিয়া যায় যেতিয়া আপুনি মিনিমাম 2 সপ্তাহ 3 সপ্তাহ এতিয়া আপুনি কিছুমান আপোনাৰ দেহাত লক্ষণ আহি আছে বা মনত কিছুমান চিন্তা ধাৰণা আহি আছে এনেকুৱা মানে লৈ কেনে ফাৰ্ষ্ট টাইম চ' তেতিয়া আপুনি ডিপ্ৰেছনত যাব পাৰে যেনেকুৱা ফাৰ্ষ্ট টাইম মনত কেনেকুৱা ধাৰণা আপোনাৰ মনটো বেয়া লাগি থাকে বা আপোনাৰ এনেকুৱা চিন্তা আহি থাকে মানে নেগেটিভ কিছুমান আপোনাৰ চিন্তা আহি থাকে যেনেকুৱা আপুনি মানে আনলাকি আপোনাৰ একো নাই বা আপুনি একো কৰিব নোৱাৰে আপুনি সেলফিশ হয় আপুনি মানে কমজুৰি বেলেগক তুলনা দি কেনে আপুনি মানে চাই থাকে বা বেলেগে মানে চব কৰিব পাৰে আপুনি একো কৰিব নোৱাৰে চ' সেনেকুৱা ধৰণৰ চিন্তা আহিব পাৰে তাৰে লগত কিছুমান ইমোচন আহে হোপলেছনেছ হেল্পলেছনেছ চেডনেছ অকলশৰীয়া সেনেকুৱা ধৰণৰ ইমোচন আহিব পাৰে য'ত নেকি বহুত বেয়া লাগে আপুনি কাম কাজ কৰিব নোৱাৰে যি আগতে যেনেকুৱা কিছুমান কাম কৰি কেনে আপোনাৰ ভাল লাগিছিল সেনেকুৱা আপুনি কাম কৰিব নোৱাৰে বা কাম কৰিব গেলে আপোনাৰ ভাল নালাগে বা মনটো বেয়া লাগি থাকে যিকোনো কাম কৰিব নোৱাৰে আপুনি মানুহৰ লগত কথা বতৰা পাতিব নোৱাৰে আগবাঢ়ি যাব নোৱাৰে মানে ছ'চিয়েলি ইংগেজ হ'ব নোৱাৰে আপুনি আৰু মানে কেনেকুৱা ধৰণৰ আপুনি আকৌতে মানে ইন্টাৰেষ্টটো কমি যায় ত' আগতে যেনেকুৱা কাম কাজ কৰিব পাৰে কিন্তু আপুনি কৰিলে যিটো চেটিছফাই এটা অনুভৱ পায় এটা ফিলিংছ হয় সেইটো আপোনাৰ ফিলিংছ নোহোৱা হৈ যায় ইমোচনটো নোহোৱা হৈ যায় আৰু আপোনাৰ খাৱা লোৱা একেবাৰে কমি যায় খাৱা লোৱাত ইন্টাৰেষ্ট নহয় একোতে ইন্টাৰেষ্ট নাই আৰু চ' এনেকুৱা ধৰণৰ যেতিয়া আপোনাৰ 15-20 দিনে এতিয়া আপোনাৰ মানে চিমটমছ আহি থাকিব তেতিয়া আপুনি গম পাব যে আপুনি ডিপ্ৰেছন এনজাইটিৰ নিচিনা সমস্যাত আপুনি ভুগি আছে আপুনি কিছুমান ইয়াৰ ট্ৰিটমেন্ট ল'ব লাগে আপুনি কিছুমান ইয়াৰ মানে ৰাস্তা বিচাৰিব লাগে চ' 100% ৰাস্তা আছে ইয়াৰ ওলাই অহাৰ কাৰণে আৰু আপোনাৰ কিছুমান বডিত লক্ষণ আহিব পাৰে বা লক্ষণ আহে যেনেকুৱা আপোনাৰ পেটৰ প্ৰব্লেম হয় গেষ্ট্ৰিক প্ৰব্লেম পেটটো গুৰগুৰাই থাকে আপোনাৰ টয়লেট যাই থাকিব লগা হয় বাৰ বাৰ লুজ মোচন হৈ থাকে আপোনাৰ আৰু আপোনাৰ মূৰটো ঘূৰাই থাকে আৰু আপোনাৰ টোপনি নহয় ৰাতি হ'লে আপোনাৰ টোপনি বা আপোনাৰ 2 ঘণ্টাৰ মূৰে মূৰে টোপনিটো ভাঙি থাকে মাজামান ৰাতি ভাঙে ৰাতিপুৱা এডভান্স আপুনি সাৰ পাই যায় আৰু আপোনাৰ টোপনিটো কি হয় ক্লিয়াৰ নহয় আপোনাৰ যিটো টোপনি এটা মাৰি মানুহ এটাৰ ফ্ৰেছ ফিল কৰে সেইটো টোপনি আপোনাৰ নাই আপোনাৰ কেনেকুৱা হয় ডিপ টোপনি যিটো এটা ডিপ শ্লিপ বুলি কয় সেইটোত আপুনি যাব নোৱাৰে আপুনি ৰাতিপুৱা যেতিয়া উঠিব তেতিয়া আপোনাৰ মানে একদম মানে ভাল নালাগে এটা লো ফিল হৈ থাকে এনাৰ্জি নাপায় সেনেকুৱা ধৰণৰ আপোনাৰ হৈ থাকে বা হৈ আছে যদি আপোনাৰ এনেকুৱা প্ৰব্লেম হৈ আছে তেনেহ'লে আপুনি এজন ভাল প্ৰফেশ্যনৰ সহায় ল'ব পাৰে এজন সাইকোলজিষ্টৰ সহায় ল'ব পাৰে য'ত নেকি আপোনাক কিছুমান থেৰাপি শিকাব কাউন্সেলিঙত আপোনাক কিছুমান থেৰাপি যেনেকুৱা CBT কগনিটিভ বিহেভিয়াৰ থেৰাপি NLP টেকনিক হিপনোথেৰাপি ৰিলেক্সেশ্যন টেকনিক সেনেকুৱা বহুত ধৰণৰ কিছুমান টেকনিক আপোনাক দি কেনে সেই বস্তুটোৰ আপোনাক উলিয়াই আনিব বা আপুনি সেই বস্তুবোৰ আপুনি যেতিয়া শিকি যাব নিজে নিজে এপ্লাই কৰিব আপোনাৰ জীৱনটোত তেতিয়া আপুনি আৰামছে এই প্ৰব্লেম বিলাকৰ পৰা 100% ওলাই আৰু কিছুমান ৰিলেক্সেশ্যন টেকনিক আছে ইয়াতে যেনেকুৱা ডিপ ব্ৰিডিং আৰু মেডিটেশ্যন সেনেকুৱা ধৰা আপুনি ইউটিউবত এনেকুৱাকে মাৰলি ৰিলেক্সেশ্যন টেকনিক বুলি মাৰলি আপুনি পাই যাব সেইটো টেকনিক চ' আৰু মই কিছুমান সলিউশন দিম আপোনাক ইয়াৰ কাৰণে আপুনি নিজে নিজৰ জীৱনত এপ্লাই কৰিব পাৰে চ' আপুনি যিবোৰ বস্তুৰ পৰা পিছে আছে যিবোৰ কাম কাজৰ পৰা পিছে আছে আপুনি সেইবোৰ কাম কাজ কৰিব লাগিব আপোনাৰ এটা ফিল যিটো মানে বেয়া লাগি আছে সেইটো
আপোনাৰ টেম্পৰাৰী হয় কেইদিনমানৰ কাৰণে। এইটো প্ৰব্লেম হ'লে সেনেকুৱা মানে লো ফিল হয়, এটা লো মানে ইমোচন আহে, চেডনেছ আহে, হোপলেছনেছ হেল্পলেছনেছ ফিল আহে। চ' এইটো বস্তু টেম্পৰাৰী হয়। এইটো বস্তু কি কাৰণত হয়? মানুহৰ মাইণ্ডৰ পৰা কিছুমান মানে হাৰমন ৰিলিজ হৈ থাকে, মানে ষ্ট্ৰেছ হৰমন বুলি কয় এইটো, য'ত নেকি কৰ্টিজল আৰু এড্ৰেনালিন সেনেকুৱা ধৰণৰ হৰমন ৰিলিজ হৈ থাকে। আমাৰ হেপী হৰমনবোৰ ৰিলিজ হ'ব নোৱাৰে। চ' আপুনি যেতিয়া কামবোৰ কৰি যাই থাকিব বা যোনটো কামত আপোনাৰ ভাল লগা নাই কৰি কেনে, সেইটো আপুনি যেতিয়া বাৰ বাৰ কৰিব ধৰিব, তেতিয়া আপোনাৰ ইমোচনবোৰ চেঞ্জ হ'ব ধৰিব, আপোনাৰ যিটো হেপী হাৰমন সেইটো ৰিলিজ হ'ব ধৰিব লাহে লাহে। চ' লাহে লাহে কৰোঁতে কৰোঁতে আপোনাৰ প্ৰব্লেমবোৰ নাইকিয়া হৈ যাব। চ' এনেকুৱাকে আপুনি আগবাঢ়ি যাই থাকক আৰু একজনৰ সহায় লওক। যদি ভিডিঅ'টো ভাল লাগছে আপোনাৰ, ভিডিঅ'টো লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু আপুনি যদি এনেকুৱা প্ৰব্লেমত চফাৰ কৰিছে, তেনেহ'লে মোক ইয়াৰ সলিউশ্যন আৰু মোক ভাল কৰি কমেণ্টত সুধিব পাৰে। মই ইয়াত আপোনাক এনচাৰ দিম, কমেণ্টত আপোনাক মই ইয়াত এনচাৰ দিম। আৰু যদি ভাবে আপুনি মোক পাৰ্চনেলি হিচাপত মোক কণ্টেক্ট কৰিব খোজে, যে মোক হেল্প খোজে, আপুনি মোৰ নম্বৰ পাৰ্চনেলি হিচাপত মোক ফোন কৰিব পাৰে আৰু হোৱাটছআপ মেছেজ কৰিব পাৰে। মোৰ নাম্বাৰ ডিছক্ৰিপশ্যনত দিয়া আছে। আপোনাক মই ভাল ৰাস্তা দেখুৱাই দিম, এটা ভাল কাউন্সেলিং দিম, ভাল ট্ৰিটমেণ্ট এটা দিম। থেংক ইউ ভেৰি মাছ।